নমস্কাৰ, নতুন ঠিকনালৈ আপোনালোকক স্বাগতম জনাইছোঁ। নমস্কাৰ, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম এটি আত্ম উন্নয়নমূলক কিতাপ দ্য পাৱাৰ অফ ইয়ৰ ছাবকনচিয়াছ মাইণ্ড ডক্টৰ জোচেফ মৰ্ফিৰ দ্বাৰা লিখিত। 1963 চনত প্ৰকাশ পোৱা এই কিতাপখন কেৱল এটি মটিভেশ্যনেল কিতাপ নহয়, এইখন হ'ল আমাৰ অৱচেতন মনৰ শক্তি কেনেদৰে আমাৰ জীৱনক প্ৰভাৱিত কৰে আৰু আমি ইয়াক কেনেকৈ ইতিবাচকভাৱে ব্যৱহাৰ কৰিব পাৰোঁ সেই বিষয়ে এটা গভীৰ আৰু বাস্তৱধৰ্মী আলোচনা। আমাৰ লক্ষ্য যিয়েই নহওক, ধন, সুস্বাস্থ্য, সুখী সম্পৰ্ক নাইবা মানসিক শান্তি, এই কিতাপখন আপোনাৰ বাবে উপকাৰী হ'ব পাৰে। এই কিতাপখনৰ মূল বক্তব্যটো হ'ল আমাৰ অৱচেতন মন সদায় সক্ৰিয় থাকে আৰু ই নীৰৱভাৱে আমাৰ চিন্তা, অনুভৱ আৰু আচৰণ প্ৰভাৱিত কৰে। ডক্টৰ মৰ্ফিয়ে কয়, যদি আমি ইচ্ছাৰে এই মনত ইতিবাচক চিন্তা আৰু বিশ্বাসৰ সঞ্চাৰ কৰোঁ, তেন্তে আমি জীৱনত আশ্চৰ্যজনক পৰিৱৰ্তন আনিব পাৰোঁ। এই কিতাপখনত বহুতো বাস্তৱ উদাহৰণ আৰু অনুপ্ৰেৰণামূলক কাহিনী সংলগ্ন কৰি দিয়া হৈছে। মনোবিজ্ঞান, ধৰ্মীয় শিক্ষা আৰু বাইবেলৰ উদ্ধৃতি ব্যৱহাৰ কৰি লেখকজনে সকলো কথা সহজ ভাষাত ব্যাখ্যা কৰিছে, যাতে সকলো পাঠকে বুজিব পাৰে। এতিয়া চাওঁ কিতাপখনৰ কেইটামান মুখ্য পইণ্ট। প্ৰথমটো হ'ল এফাৰ্মেশ্যন বা ইতিবাচক বাক্য। ডক্টৰ মৰ্ফিয়ে কয়, যিবোৰ কথা আমি প্ৰায় সদায়ে কৈ থাকিব লাগিব, যেনে মই সুখী, মোৰ জীৱনত ধনৰ প্ৰৱাহ আছে ইত্যাদি। এইবোৰে আমাৰ অৱচেতন মনত থাকি আমাৰ ওপৰত প্ৰভাৱ পেলায়। তাৰপিছত আহে ভিজুৱেলাইজেশ্যন, মানে নিজৰ লক্ষ্য যেন বাস্তৱত পূৰ্ণ হৈছে সেই ছবিখন মনত চকু বন্ধ কৰি কল্পনা কৰা। অনুভৱৰ সৈতে যদি কল্পনা কৰা যায়, তেন্তে এই কথা অৱচেতন মনত অধিক গভীৰভাৱে স্থান পায়। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল বিশ্বাসৰ শক্তি। আমাৰ বিশ্বাসেই, বিশেষকৈ যিবোৰ আমি সচেতনভাৱে নাজানো, সেইবোৰেই আমাৰ বাস্তৱতা গঢ়ি তোলে। ডক্টৰ মৰ্ফিয়ে দেখুৱাইছে কেনেদৰে এই বাধা সৃষ্টি কৰা বিশ্বাস চিনাক্ত কৰি ইয়াক ইতিবাচক বিশ্বাসত পৰিৱৰ্তন কৰিব পাৰি। এই কিতাপখনৰ যিটো অংশ মই বিশেষভাৱে পচন্দ কৰোঁ, সেইটো হ'ল ইয়াৰ ব্যৱহাৰিক পদ্ধতি। ইয়াত লেখকে অনেক অনুশীলন আৰু কাৰ্যপদ্ধতি আগবঢ়াইছে, যিবোৰ আমি আজিৰে পৰা ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া কথা পাতোঁ কিতাপখনৰ কিছুমান বিশেষ গুণৰ বিষয়ে। প্ৰথমটো, ইয়াৰ চিৰন্তন জ্ঞান। এই কিতাপখন যিমানেই পুৰণি নহওক, ইয়াৰ শিক্ষা আৰু দৃষ্টিভংগী আজি পৰ্যন্ত প্ৰাসংগিক। দ্বিতীয়তে, ইয়াৰ সহজ ভাষা। নতুন পাঠকৰ বাবে এই কিতাপখন একেবাৰে সহজে বুজিব পৰা যায়। আৰু তৃতীয়তে, ব্যক্তিগত দায়িত্বৰ ওপৰত গুৰুত্ব। কিতাপখনে কয়, আমি নিজেই আমাৰ চিন্তা আৰু বিশ্বাস সলনি কৰি জীৱনত পৰিৱৰ্তন আনিব পাৰোঁ। যদিও কিতাপখন বহুত উপকাৰী, তথাপিও কিছুমান কথা উল্লেখযোগ্য। কিছুমান পাঠকে হয়তো কিতাপখনত বৈজ্ঞানিক প্ৰমাণৰ অভাৱ দেখি হতাশ হ'ব পাৰে, আৰু কিছুমান ভাষা আৰু উদাহৰণ আজিৰ সময়ৰ বাবে অলপ পুৰণি বুলি অনুভৱ হ'ব পাৰে। গতিকে এই কিতাপখন কোনে পঢ়িব পাৰে? যিসকল ব্যক্তিগত উন্নয়নত আগ্ৰহী, যিসকল বাস্তৱ অনুশীলন বিচাৰে, যিসকলে মন আৰু বাস্তৱৰ সংযোগ বুজিব খোজে, আৰু যিসকলে বিশ্বাস কৰে যে চিন্তাৰ শক্তিৰে জীৱন সলনি কৰিব পৰা যায়। সঁচাকৈ দ্য পাৱাৰ অফ ইয়ৰ ছাবকনচিয়াছ মাইণ্ড হৈছে এটা অনুপ্ৰেৰণামূলক আৰু দিশ প্ৰদৰ্শক কিতাপ। ইয়াত যিবোৰ পদ্ধতি দিয়া হৈছে, সেইবোৰ সঠিকভাৱে প্ৰয়োগ কৰিলে জীৱনত বহু পৰিৱৰ্তন ঘটাব। আপোনালোকে এই কিতাপখন পঢ়িছে নেকি? ক'ত বেছি ভাল পালে? কমেণ্টত লিখক। ভিডিঅ'টো ভাল লাগিলে লাইক দিয়ক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰ দেখা পোৱা পৰ্যন্ত মনত ৰাখক, আপোনাৰ ভিতৰতে আছে আপোনাৰ জীৱন গঢ়ি তোলাৰ শক্তি।